মই কষ্ট আপোনালোকে চাই আছে মিষ্টাৰ ডিচাৰ্জ ইউটিউব চেনেল। ইতিমধ্যে আমাৰ ওচৰত এটা অতি ভয়ংকৰ খবৰ আহি পাইছেহি। আমি জনাৰ মতে নাহৰকটীয়া সমষ্টিৰ চাচনি অঞ্চলৰ নিৰ্বাচন গাঁৱত সংঘটিত এটা ভয়ানক কাণ্ড। এটা প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে এজন মানুহৰ লুঙি। মই পুনৰ ক'ব খুজিছোঁ যে এটা প্ৰচণ্ড বতাহে উৰুৱাই নিলে এজন মানুহৰ লুঙি। গা ধুই অহাৰ পিছত লুঙিখন মিলি থওঁতেই হঠাতে এজাক বতাহে উৰুৱাই নিলে এজন মানুহৰ লুঙি। সেই লোকজন আৰু আন কোনো নহয়, সেইজন হৈছে আমাৰ অনন্ত বৰা। পুলিচে এতিয়া সেই লুঙিখনৰ অনুসন্ধান চলাই আছে, কিন্তু এতিয়ালৈকে পুলিচে একো ক'ব পৰা নাই। মই সেই ঠাইত উপস্থিত থকা সাংবাদিক বিকাশত এই ঠাইৰ সকলো বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। হয় কৌস্তৱ, মই বৰ্তমান উপস্থিত আছোঁ ভাৰত দেশৰ অসম ৰাজ্যৰ নাহৰকটীয়া সমষ্টিৰ চাচনি মৌজাৰ শিলকচপাম গাঁৱৰ অনন্ত দাৰ ওচৰত। আমি অনন্ত দাৰ মুখেৰে জানিব বিচাৰিছোঁ যে আচলতে হ'ল কি, ঘটনাটো আচলতে কিদৰে হ'ল, কি হ'ল, আমি অনন্ত দাৰ মুখেৰে জানিব বিচাৰিছোঁ। হয়, কথাটো এনেকুৱা ধৰণৰ, এজাক প্ৰচণ্ড ধুমুহা অকস্মাত আহি পিনি ধুমুহাজাতে ক্ষতি কৰি থৈ গৈছে। হয়, গা ধুই আহি পিনি লুঙিখন মেলি থৈছিলোঁ দাঁড়ালত। লুঙিখন বতাহে উৰুৱাই লৈ গুচি গ'ল। ক'ত নিলে কি হ'ল তাৰ বিষয়ে সঠিক তদন্ত চলি আছে। সন্দৰ্ভত CBI তদন্ত কৰিবলৈ দিছে। CBI তদন্ত কৰি কি কৰে আৰু এইটো CBIহে গম পাব। গতিকে আলোচনাটো অতি ভয়ংকৰ হৈ আছে। কি হয় আৰু এতিয়া ক'বলৈ নোৱাৰিছোঁ। যদি আপোনালোকে লুঙিখন ক'ৰবাত পায়, তেনেহ'লে লুঙিখনৰ বিষয়ে কি হয়, লুঙিখন ক'ত পোৱা যাব, তাৰ সন্দৰ্ভত আপোনালোকে যাতে অৱগত কৰে। হয়, অনন্ত দাই ক'ব বিচাৰিছে যে এই ভিডিঅ'টোৰ যোগেদিয়েই এটা কমেণ্ট কৰি দিব। আপোনালোকে যদি ক'ৰবাত লুঙিখন উৰি যোৱা দেখিছে বা ক'ৰবাত লুঙিখন দেখিছে, তেতিয়া এই ভিডিঅ'টোৰ যোগেদিয়েই কমেণ্ট এটা কৰি দিব। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আৰু বহু মানুহে পায় ভিডিঅ'টো আৰু লুঙিখন বিচাৰি পোৱাত সহজ হয়। এয়াই আমাৰ বাবে বহুত সহায় হ'ব লুঙিখন বিচাৰি পোৱাত। ধন্যবাদ।